হেল্ল' বন্ধু বান্ধৱীসকল, আমি এটা নতুন এক্সপেৰিমেণ্ট কৰিবলৈ লৈছোঁ। গতিকে আৰম্ভ কৰোঁ। আমি প্ৰথমে এটা বটল ল'লোঁ, তাৰপিছত আমি এটা বেলুন ল'লোঁ, তাৰপিছত আমি এটা ষ্ট্ৰ পাইপ ল'ম, তাৰপিছত আমি এটা পানীৰ বটল ল'ম, তাৰপিছত আমি এই বটলটো ফুটা কৰি ল'ব লাগিব। আমি আগতে বটলটো ফুটা কৰি থৈছোঁ, আপোনালোকক দেখাবলৈ এইটো কৰিলোঁ। তাৰ বটলটো ফুটা কৰিলোঁ, তাৰপিছত এই ফুটাটোত আমি ষ্ট্ৰ পাইপডাল সোমাই দিম। ষ্ট্ৰ পাইপডাল সোমাই দিম। তাৰপিছত আমি এই বটলটোত পানী ভৰাই দিম। এতিয়া পানী ভৰাই আছোঁ। বৰ্তমান বটলটোত পানী ভৰাই আছোঁ, আৰু অলপ ভৰাই আছোঁ। এতিয়া হ'ল। এতিয়া আমি বেলুনটো ফুকাই আছোঁ বৰ্তমান। এতিয়া বেলুনটো ফুকোৱা হ'ল। আমি এতিয়া এইটো লগাব যাওঁ। চাওঁ আপোনালোকে। এতিয়া আমি এইটো মানে বটলটোৰ মুখখনত লগাই দিম। বেলুনটো বটলৰ মুখখনত লগাই দিলে দেখা পাব যে বেলুনৰ ভিতৰত থকা বায়ুৰ প্ৰেছাৰত পানী ষ্ট্ৰ পাইপডালেদি ওলাই থাকিব। চাওক। গতিকে ভিডিঅ'টো চাই শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চাব নাপাহৰিব। ধন্যবাদ।